এইমাত্ৰ গুণগুণক স্কুলৰ পৰা আনি পাইছে। এতিয়া বাজিছে 12:30। 12টা বজালৈকে সিহঁতৰ এক্সাম আছিলে, যিহেতু সিহঁতৰ এনুৱেল এক্সাম হৈ আছে। আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অনুষ্যা বৰদলৈ অন্য এটা ব্লগলৈ। কেনে আছে আশা কৰিছোঁ সকলো চাগে ভালে আছে, আৰু আমিও বৰ্তমান ভালে আছোঁ। মানে আজি ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্যটো হৈছে মানে মাজতে বহুত দিন এমাহমান মই ভিডিঅ' দিয়া নাছিলোঁ। কিয় নাছিলোঁ, কি কাৰণে নাছিলোঁ, সকলোবোৰ আপোনালোকক কৈ আছোঁ। আৰু ভিডিঅ'টো সকলোৱে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছোঁ। আৰু বহুত দিন ভিডিঅ' কিয় বনোৱা নাছিলোঁ, এতিয়া মেইন কাৰণটোলৈ আহিছোঁ। ভিডিঅ' বহুত দিন মাজতে নবনোৱাৰ কাৰণটো হৈছে মানে আমি মনালিছা বাইদেউ আৰু মই লগ লাগি এখন মানে গামোচা লগাই থৈছিলোঁ। মানে পকোৱা সূতাৰ গামোচা পাতৰ পানী গৈছিলোঁ। গতিকে গামোচাখনত ভালেমান সময় দিব লাগে। গতিকে বহুত দিন মাজতে এমাহমান মানে ভিডিঅ' বনোৱা নাছিলোঁ। আকৌ লাহেকৈ বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ' চাব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আজি যিহেতু গামোচাখন মানে শেষ পৰ্যায় পাইছে, আজি যিহেতু গামোচাখন কাটিম আৰু গামোচাখনত কি ফুল বাচিলোঁ, কেনেকৈ ফুল বাচিলোঁ সকলোবোৰ দেখাই থাকিম। আপোনালোকে চাই থাকক। এতিয়া ওলাই লৈছোঁ আকৌ তাঁত ববলৈ যাবলৈ মানে মনালিছা বাৰ ঘৰতে তাঁত লগাইছোঁ। আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয়, তাতে যাওঁ তাঁত ববলৈ। কালি শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু শেষ কৰিব নোৱাৰিলোঁ। আৰু বতৰো বহুত বেছি বেয়া হৈ আছে এইকেইদিন। গতিকে ছাতি তাতি লৈ ওলাইছোঁ। আৰু এইফালে গুণগুণ আহিছে লগত। এক্সাম আজি নাই, কালিলৈ আছে। আকৌ কিতাপ লৈ আহিছে, তাতে অকণমান পঢ়াই দিম। লগতে ময়ো তাঁতখন বৈ থাকিম, দুইটা কামে হৈ থাকিব। আৰু যদিহে আজি তাঁতখন কাটিব পাৰোঁ, তাঁতখন মানে গামোচাখন, আৰু তেতিয়া আপোনালোকক দেখাম কেনেকুৱা হ'ল গামোচাখিনি দেখিবলৈ। চাই থাকিব ভিডিঅ'টো। ফাইনেলি তাঁতখন বৈ মেলি হৈ একদম শেষ কৰি কাটিব লৈছোঁ। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। এয়া একদম শেষ পৰ্যায়, এতিয়া কাটি দিম। এইখন এখন এনেকুৱা আমি 4খন বলোঁ। এইখন এখন আৰু এখন এইখন
আৰু এখন এয়া আৰু এখন আৰু এইটো ফুল মানে আমি দুখনত বাচিছোঁ এইটো আগৰ এইটো ষ্টাইল আৰু এইকেইখনে আছিলে আমি বোৱা গামোচা এইকেইখন বৈছিলোঁ আমি পকুৱাত পাতৰ আৰু পকুৱা দি আৰু গামোচা বৈছিলোঁ সেইকেইখন আপোনালোকক দেখাবলৈ নহ'ল আৰু এইকেইখন গামোচা কেনেকুৱা লাগিছে দেখিবলৈ জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টি মানুহমতে সামৰণি মাৰি দিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে বাই বাই জয় আই অসম।